আপাৰ আসামত ভয়াবহ হৈছে বান পৰিস্থিতি দুখ লগা হৈছে একদম। হয়, আমি জানো, আমিও দুখিত। যেনেকুৱা পৰিৱেশ হৈছে খুব বেয়া। আৰু অসম চৰকাৰ হিচাপে আমি যিখিনি দেখি আছো, যিখিনি অফিচাৰসকলৰ পৰা আৰম্ভ কৰি যিখিনি দায়িত্ব লৈ পেলাই কাম কৰিব লাগে সেইটো কৰি থকাটো মই দেখিবলৈ পাইছে। আৰু বহুত NGO, বহুত দল সংগঠন জড়িত হৈ আছে যিমান পাৰে সহায় কৰিবৰ কাৰণে। কিন্তু আমি ইয়াত আমিও যদি যাব পাৰিলে ভাল আছিল। যেন হওক, আমি দল হিচাপে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা চেক দিব ওলাইছো। এই 2 দিনৰ ভিতৰত আমি দি দিম। স্যাৰ আগতে এনেকুৱা বান দেখিছিল নে? আপাৰ আসামত মই এনেকুৱা দেখা নাই। লোৱাৰ আসামত হয়, লোৱাৰ আসামত হয়। স্যার শ্রীরামপুর গেটত বিপিএফে দাদাগিরি টেক্স কি হয় দাদাগিরি টেক্স এইবিলাক মই সেইদিনাই কৈছো, আপোনালোকৰ ইয়াতে কৈছো। মই এইটো কিবা ডিপাৰ্টমেণ্ট হয় নেকি? এইটো কিবা ডিপাৰ্টমেণ্ট? এইটো কি ডিপাৰ্টমেণ্ট? ডিপাৰ্টমেণ্টৰ কথা শুনা। তো ডিপাৰ্টমেণ্ট যদি নহয় আমি কেনেকে কাম কৰিম ইয়াত? যদি ডিপাৰ্টমেণ্টে নহয়, ডিপাৰ্টমেণ্ট হলে বেলেগ কথা। কি সিন্ডিকেট, কি শ্ৰীৰামপুৰ, এইগুলো কি ডিপাৰ্টমেণ্ট? আমাৰ ট্ৰান্সফাৰ ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টৰ ওপৰত আমি কাম কৰি আছো। আমাৰ শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই, সিন্ডিকেট ডিপাৰ্টমেণ্ট আমাৰ হাতত নাই। যদি থাকিলে হয়, কৰিলে হয়। আমাৰ হাতত ট্ৰেন্সফাৰে নহয়, কোনে চলাই আছে? যিসকলে অসম চৰকাৰ চলাই আছে না কোন চলাই আছে মই নাজানো। কিন্তু শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই, সিন্ডিকেট ডিপাৰ্টমেণ্ট মই দেখিবলৈ পোৱা নাই। যদি থাকিলে হয় মই ক'ব পাৰিলে হয়।